হেল্ল' গাইজ, আজি মই চুলিত জেতুকা লগাম। হেয়াৰ কেয়াৰ কৰিম আজি মই। চাওঁ, জেতুকা লগাওঁ, আপোনালোককো দেখুৱাম জেতুকাত কি কি মিক্স দিওঁ। আৰু লগতে মই চুলি কাটিছোঁ জানেনে, আধা কাটি দিছোঁ, পূৰা বহুত দীঘল হৈ আছিল, এতিয়া কাটি দিছোঁ, পূৰা খাটা কৰি দিছোঁ। এতিয়া মই জেতুকা ছিঙিম। এয়া হৈছে জেতুকা, এইটো লৈ আহিছোঁ, এইটোত ভৰাম। বলক জেতুকা ছিঙিম। এয়া মোৰ পিছফালে এনেকুৱা ভাল লাগে ন, একদম সেউজীয়া সেউজীয়া। এতিয়া জেতুকাটো ছিঙি লওঁ, তাৰপিছত কি দিম আৰু দেখাম আপোনালোকক। বলক ছিঙি লওঁ। মহানিম তাতে হেৰি দিম, মিক্স দিম। মিনিমাম 1 বছৰৰ মূৰত মই চুলিত জেতুকা লগাম, এনেহ'লে মই নলগাওঁৱেই। এলাহতে মৰোঁ মই, কাৰণ ধুব বস্তু টান, সেইকাৰণে মই নলগাওঁ আৰু। এতিয়া আজি লগাম, অকণমান ৰ'দ দিয়া হেন হৈছে, তথাপি লগাওঁ আৰু। এতিয়া ছিঙিব যাওঁ। ফুল, জবা ফুল দেখাই আছোঁ। ফাইনেলি ৰেডি হ'ল, এতিয়া মই লগাম চুলিত, দেখাই আছোঁ বলক। চক লগালোঁ জেতুকা, একদম ধুনীয়াকৈ লগাই দিছে, মজা লাগি গৈছে। এতিয়া শুকোৱালৈকে চাওঁ, তাৰপিছত আপোনালোকক ৰিজাল্ট দেখাই আছোঁ। এয়া চুলি চাব পাৰে, পূৰা চফ্ট হৈ আছে। মই মানে ফিল কৰিছোঁ, আপোনালোকে চাই লওক ভিডিঅ'ত। আৰু বহুত বেছি ভাল লাগিছে এনেকৈ মানে দেখা পালে। এতিয়া মই ক'ৰবাত যাওঁ, ওলাই কেনে ৰেডি হৈছোঁ, আৰু ক'ত যাওঁ সেইটো এটা পাৰ্চনেল কামত যাওঁ।